নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বিপুল নাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিপুল নাথ। বন্ধু বান্ধৱীসকল, মই যাবলৈ ওলাইছোঁ চিৰা কুটিবলৈ। মানে চিৰাটো কালি থৈ আহিছোঁ, আনিবলৈ গৈ আছোঁ। চ' তাৰ এটা ভিডিঅ' আপোনালোকক সৰু ভিডিঅ' আগবঢ়াম। ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই। আৰু আপোনালোকে শুনকচোন, কুলিৰ মাতটো কি ভাল লাগিছে। বহাগ মানে কুলি নহয় জানো বন্ধুসকল। কুলিটো পুৰা একদম মাতি আছে। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম, মানে চিৰাৰ মিলত গৈ দেখুৱাম চিৰা কেনেদৰে কুটে। ত' চিৰা কুটাৰ প্ৰচেছটো কি বন্ধু বান্ধৱীসকল। আৰু লগতে এটা কথা আমি ক'ব খোজোঁ, চাওক, আমি মানুহ হিচাপে যেনেকৈ মই এটা সৰু উদাহৰণ দিছোঁ। কুলিৰ দেখিবলৈ ক'লা, কিন্তু তাৰ মাতটোৰ কাৰণে আমি সকলোৱে ভাল পাওঁ শুনিবলৈ। খুব এটা মিঠা মাত, হয়নে নহয়? ঠিক তেনেদৰে জীৱনত কিছুমান বস্তু নিজকে মানে আগবঢ়াই নিবলৈ কিছুমান বস্তু বাদ দিব লাগিব। যেনে আপোনাৰ বৰণ যিয়েই নহওক, আপোনাৰ বৰণ যিয়েই নহওক, আপোনাৰ কাৰ্য কি, কৰ্ম কি, আপুনি কি কৰ্মৰ দ্বাৰা পৰিচালিত হ'ব, বা আপুনি কি কৰ্ম কৰিলে আপোনাৰ কৰ্মইহে পৰিচয় কৰাব আচলতে। চাওক, আপোনালোকে নিশ্চয় শুনা পাই আছে কুলিৰ মাত। আমাৰ এইখিনি আমাৰ এইখন মানে বাৰীত আমাৰ খুব কুলিৰ মাত শুনিবলৈ পোৱা যায়। বিশেষকৈ আমি গাঁৱলীয়া পৰিৱেশত থাকোঁ, সেইকাৰণে গাঁৱৰ যিখিনি চৰাই চিৰিকটিৰ মাত আমি প্ৰায় শুনি থাকোঁ। চ' আমাৰ ভাল লাগে। আমি গাঁৱত থকা মানে আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু আমি বহাগত আমি বহুত ধৰণৰ চৰাই চিৰিকটি, কেৱল বহাগ বুলিয়েই নহয়, বহাগত কিছুমান কেতেকী আছে, কুলি আছে, এইবিলাক চৰাই। মানে বিহুটো আচলতে বহাগ বিহুটো মানে ৰঙালী বিহু যোনটো বুলি কওঁ আমি, সেই বিহুটো আচলতে প্ৰকৃতিৰ লগত মানে কম্পেয়াৰ কৰি, মানে ৰিলেটিভ কৰি, মানে প্ৰকৃতিৰ লগত মিল হৈ বহাগ বিহুটো পতা হয়। মানে চাব দেই আপোনালোকে, যোনবিলাক ভেকুলী বেং আছে, সেইবিলাক তৰাই বহাগ বিহুত। ভেকুলী তৰাই পানী পৰে। চ' পানী পৰিলে জাপি লওঁ। এই ৰঙালী বিহুতে এইবিলাক চব মানে বন্ধুসকল, প্ৰথমতে ধানবিলাক ইয়াত জমা কৰি ইয়াতে দি দিয়া হয়। গৰম কেৰাহীত দিয়া হয়, আৰু গৰম কেৰাহীবিলাক ধুই লাৰা খাই থাকে। তেতিয়া ধানবিলাক ভাজা হৈ থাকে। সিহঁতে ধানবিলাক ভাজি কৰি আছে। অকণমান পিছত ধানটো যেতিয়া ভাজি হ'ব, এই চকাটো দেখিছে আমাৰ এইখিনিৰে। দেখা পাবি দে বন্ধুরা, কিবা দেখা পাবি আজি, ইউটিউবত দেখা পাবি, ইউটিউবত। বন্ধু বান্ধৱীসকল, ধানটো যেতিয়া ভাজা হৈ যায়, মানে আখৈটো ফুটি হয়, সেই খিচিংটো তেনেকৈ ঢালি দিয়া হয়। ঢালি দিয়াটো সেইখিনি কৰি থাকে। আৰু সেনেকৈ চিৰাবিলাক হ'ব অলপ পিছতে। এনেকৈ কৰি একদম চিৰা হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে চিৰা হৈ আছে। বন্ধুসকল, সেইটোৱে বিখ্যাত মেচিনটো, যাৰ দ্বাৰা চিৰা খাব পাৰোঁ আমি, যাৰ দ্বাৰা আমি চিৰা খাব পাৰোঁ, সেই মেচিনটো। বন্ধু বান্ধৱীসকল, আজি মই কুটি অনা এইবিলাক চিৰা, একদম লোকেল চিৰা। চাওক, ৰ'ব মই ভালকৈ দেখাই আছোঁ। একদম লোকেল চিৰা খাই আছোঁ। চাওক বন্ধু বান্ধৱীসকল, এনেকুৱা চিৰা আপোনালোকে ক'তো নাপাব। এইটো লোকেল চিৰা বুলি কয়। মই খালে আপোনালোকে গম পাব
কিমান মৰমৰীয়া ভাজি, কিমান এটা ভাল লাগিছে। মানে এক্সপ্লেইন কৰিম, আপুনি এনেকুৱা চিৰা বজাৰত নাপাবই, মই গেৰেণ্টি দি কৈছোঁ আপোনালোকক। যদিহে আপোনালোকে এনেকুৱা চিৰা খাব খোজে, মই ডিছক্ৰিপশ্যন বক্সত মোৰ ইমেইল আইডিটো দি দিম, তাত গৈ আপোনালোকে মেছেজ কৰিব বা আপোনালোকৰ ঘৰত তাত আপোনালোকৰ এড্ৰেছখিনি দি দিব, মোক ইমেইল কৰি, তেতিয়া আপোনালোকৰ ঘৰত যাই চিৰা পাব। আৰু আপোনালোকে মোৰ দৰে এনেকৈ কৰট কৰি আপোনালোকে চিৰা উপভোগ কৰিব পাৰিব এই বিহুৰ বতৰত। ৰ'ব বান্ধৱীসকল, ভিডিঅ'টো শেষ হোৱা নাই আপোনালোকে ভিডিঅ'টো চালেই নহ'ব কেৱল, আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব, যোনটো ছাবস্ক্ৰাইব ৰঙা বটনটো টিপি আপোনালোকে বগা কৰি দিব লাগিব। আৰু ভিডিঅ'টো যদিহে ভাল লাগে লাইক কৰি দিব, আপোনালোকৰ এটা লাইকে মোক ভিডিঅ' বনাবলৈ বহুত উৎসাহ যোগায়, মানে বহুত ভাল লাগে। আৰু আপোনালোকে চিৰা খাই যাওক অলপ মোৰ লগত। আৰু সকলো মোৰ সদস্যবৃন্দ মানে দৰ্শকবৃন্দক মই জনাওঁ যে আপোনালোকে আহক মোৰ ঘৰত বিহু খাবলৈ, নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ, আজিলৈ টাটা, লাভ ইউ।